সো এইচএছৰ যি ৰিজাল্ট এই ৰিজাল্টটো আপুনি কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ৰ জৰিয়তে A to Z প্ৰচেছ দেখুৱাবলৈ গৈ আছোঁ। সো ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকিব। যদি আপুনি এজন এইচএছৰ কেণ্ডিডেট আছিলে তেনে ক্ষেত্ৰত আপোনাৰ যি ৰিজাল্ট এই ৰিজাল্ট কিন্তু অহাকালি ডিক্লেয়াৰ কৰিব। সো এই ৰিজাল্টটো আপুনি 1 মিনিটৰ ভিতৰত কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ গৈ আছোঁ। সো ৰিজাল্ট চেক কৰিবলৈ হ'লে আপুনি যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব লাগিব আৰু তাৰ পাছত ব্ৰাউজাৰত অহাৰ পাছত আপুনি সিম্পলি সাৰ্চ কৰি দিব এইচএছ ৰিজাল্ট 2025 জাষ্ট এইখিনি লিখি দিলে আপোনাৰ এটা ৱেবছাইট আহিব। আপুনি স্ক্ৰল কৰিব, স্ক্ৰল কৰাৰ পাছত আপুনি ইয়াতে আহিব, দেখা পাইছে ইয়াতে এটা আসাম এইচএছ ফাইনাল ক্লাছ 12 ৰিজাল্ট 2025। সো ইয়াতে কিন্তু কোৱা হৈছে শিক্ষা ৰিজাল্ট.শিক্ষা এইটো আহিছে। জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব লাগিব। যেতিয়া আপুনি এইটোত ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ এনেকুৱা এটা ৱেবছাইট খোল খাব। খোল খোৱাৰ পাছত আপুনি তলফালে স্ক্ৰল কৰিব, ইয়াতে দেখা পাইছে উপলব্ধ অফিচিয়েল ৱেবছাইটত আপোনাৰ যি ৰিজাল্ট আছে সেই ৰিজাল্টটো চাব পাৰিব আৰু ইয়াতেও চাব পাৰিব। সো আমি দেখাই দি আছোঁ। সো ৰিজাল্ট চেক কৰিবলৈ হ'লে কিন্তু আপোনাৰ গুগল প্লে ষ্ট'ৰৰ পৰা এটা এপ ডাউনলোড কৰিব লাগিব যাৰ নাম হৈছে উপলব্ধ। সো মই গুগল প্লে ষ্ট'ৰত গৈছোঁ। গুগল প্লে ষ্ট'ৰত যোৱাৰ পাছত আপুনি কি কৰিব, জাষ্ট ইয়াতে সাৰ্চ বাৰত গৈ কিনে সাৰ্চ কৰিব উপলব্ধ। উপলব্ধ এপ লিখি সাৰ্চ কৰি দিব। যেতিয়া আপুনি উপলব্ধ এপ লিখি সাৰ্চ কৰি দিব, ইয়াতে তলত কিন্তু দেখা পাব আপুনি এইটো যি এইটো এপ কিন্তু সেই উপলব্ধ এপটো হয়। এইটো এপ কিন্তু সেই উপলব্ধ এপটো হয়। মই ডাউনলোড কৰি ৰাখিছোঁ। এইটো জাষ্ট অপেনত ক্লিক কৰিব। যেতিয়া আপুনি অপেনত ক্লিক কৰিব, অপেনত ক্লিক কৰাৰ পাছত কিন্তু আপোনাৰ এনেকুৱা ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ অহাৰ পাছত আপুনি ইয়াতে দেখা পাইছে যে এইচএছ ফাইনেল ৰিজাল্ট 2025 দেখোন দেখা পাইছে 2025 ৰিজাল্ট অন এপ্ৰিল 13/25 at 9 AM এপ্ৰিল 30/25 at 9। সো ইয়াতে কিন্তু 9টা বজাত আপোনাৰ ৰিজাল্টটো সেই হেৰিটো ৱেবছাইটটো খোল খাব। ইয়াতে ছিষ্টেমটো আহিব। ইয়াতে ক্লিক কৰা দিয়াৰ লগে লগে আপোনাৰ যি ৰোল নম্বৰ আছে ৰোল নম্বৰটো মাৰিব লাগিব। তাৰপিছত আপোনাৰ হেৰিটো মাৰিব দিব লাগিব, তেতিয়া আপোনাৰ কিন্তু ৰিজাল্টটো ওলাব পাৰিব। সো আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক। সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। থেংক ইউ। জয় অসম।